ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। দাদা দাদা বাপরে, আজি যে আমার কি ভাগ্য, দাদাক যে এনকে লগ পাম ভাবিবই পাৰা নাছিলো। মই কৈছিলো না দাদা একনি সময়ত গাৰ্ডেনত ফুল শুঙি থাকে। ও দাদাৰ নেচাৰটো কিন্তু মানিব লাগিব। সঁচাই কৈছো, দাদা কিন্তু মহেন মানুহ। এই ৰ মোক লৈ ইনাম অহংকাৰ কৰবা নালগে ৰ। কৰিম, দোস্তুৰ মত অহংকাৰ কৰিম, কাৰণ আপনি আমাৰ আদৰ্শ। হয় না, কি আদৰ হ'ব? এই আপনার দৰে মানুহ এই অঞ্চলত কেইটা আছে কওকচোন আপনি। কোনো নাই। মই কিয় সুধিলি? এই চা, শুনলি না দাদাই কি কলাক? আচল কথাই কৈছে, দাদা থাকোঁতে বেলেগ কোনে থাকিব পাৰিব? কোনো নৰে। সেইবাবে মই কওঁ, আমাৰ দাদা এই অঞ্চলৰ এটা ধ্ৰুৱ তাৰা। বুজছো দে। পিছে ইলেকশ্যন নাহতে আহিলি যে? দাদা থাৰ্ড টাইম আপুনি চিন্তা কৰিব লাগিব। বাকী আগতে দুবাৰ যি হ'ল, এইবাৰ জিতাটো ফাইনেল। এই গাধা, ইলেকশ্যনক লৈকেতো হাৰা 1 বছৰ আছে আই। আচলতে দাদা ইলেকশ্যনটো পাছৰ কথা। এই সেই মনে মনে থাক। শুনাক দাদা, এই আপোনাৰ ইমেজ বাঢ়াব লাগলি এই ধানৰ পৰা বাঢ়াব লাগিব, তেথানেহে ইলেকশ্যনত কামত আহিব। তই ঠিক কথা কৈছাই তপান, তোৰ মাথাত কিছু আছে। ঐ পিছে আচল কথাক লৈকে আহ। অ দাদা আপোনাক নিমন্ত্ৰণ কৰি আছো। হা? অ কিহৰ নিমন্ত্ৰণ নাই? তহঁতে তিনিওটাই লগ লাগি আৰু একবাৰ কিবা সমূহীয়া বিয়া পাতবা খুজছা নেকি? দাদাও খুব হ'ব পাৰে, বিয়া নহয় দাদা। তেতিয়াহ'লে কি? অ দিৱস পালন কৰিব খুজিছো। আপনি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক। আচ্ছা, কি দিৱস? বিষ্ণু ৰাভা দিৱস দাদা। আপুনি কিন্তু এই প্ৰগ্ৰেমটোত মিছ কৰিব নোৱাৰিব। আপোনাক লৈ অনুষ্ঠানটো। হয় না? হয় দাদা, আপনাৰ অবিহনে কাম নচলিব। আৰু দাদা গায়কৰ ডাঙৰ মাইকপা খুজছো। মাতপা লাগে। পিছে কাক মাতপা খুজছা? কুমাৰ মাইকেল কাশ্যপ দাদা। বাপ্পা ঐ, অত দীঘলা নাম। সি পিছে কি গায়? ফাটাফাটি গান দাদা। ফাটাফাটি গান? অ মানে ফাটি ছিঙি আহিব? নহয় দাদা, মস্তি গান দাদা। ই জুনিয়ৰ মাইকেল জেকচনৰ দৰে পপ গায়। পপ খায়? সি কিয় পপ খায়? নাখায় দাদা, তাৰ গানগিলাহে পপ। তাৰমানে পপৰ নিচিনা ভাল লগা গান? বুজছো দেই। বুজছি না দাদা? ঐ শুনচোন, দাদাক আৰু বুজাব নালাগে, দাদা বুজি পাই গেছি। এনে দাদা বাবা দাদা কাম এটা কৰিব লাগিব কিন্তু। কাম? কি কাম আই? গায়ক মাতপাক গেলি আপনিও কালি আমাৰ লগত যাব লাগিব। মই নেগলি নহয় না। গেলি ভাল হয় দাদা, আমি ফাইনেল কৰিব পাৰো। হয় না? যা হ'ব যা। অ তেনেহ'লে দাদা একেবাৰে ৰাতিপুৱাই গাড়ী লৈ আহি যাম, খাটাম। কেইটা? 8টাত যাম বুলি ভাবছো দাদা। এই যা হ'ব যা। তে আমি যাওঁ দাদা। হ'ব যা, গধূলাও হ'ল। আহিলো দাদা। অ আপুনি ৰেডি হৈ থাকিব দাদা। হ'ব যা। আমি চোন প্ৰগ্ৰেম চগ্ৰেম একোৱেই নাপাওঁ। চিন্তা নকৰিবা, ও চিজি নাই ভাইয়া, ফাটাফাটি হ'ব। নাজানো, বিশ্বাস কৰা, মই কিন্তু একমাত্ৰ তোমাক চাইহে আছো। জানো ৰ'বা, তুমি সেইগিলা চিন্তা নকৰিবা, বুজছোৱা? মই থাকোঁতে কিয় চিন্তা কৰিছোৱা? কোনোবা আহিছে মক্কেল যেন পাওঁ। চাওঁ ৰ'বা। কোনোবা মল্লিকা, চাল দিবা, ভাত দিবা, কাম হ'ব পাৰে। সেইবোৰ জানো দিয়া।
মোৰ দৰে চালু হ'ব লাগিব যোৱা কাক বিচাৰিছে বিশ্বতে আপোনাকে বিচাৰিছিলোঁ ৰ'ব কি ক'লে মানে ছিংগাৰ মাইকেলক বিচাৰিছিলোঁ আছে না অঁ আছে আছে আহক দিছোঁ ৰ'ব আহক ভিতৰলৈ আহক বাপ্পাও দেখছি না ফাইনেল ফাইনেল ও দাদা আছে আহক নামি আহক ও আছে আছে আহক 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 বহক বহক আমাৰ ছিংগাৰৰ শ্ৰীমতী কি ক'লে মানে যিয়ে আপুনি কি ক'লে কি যিয়ে মানে মই বুজা নাই কি কৰে জীয়েক মানে নাজানে ঐ তপন ময়ো নাজনো ৰ বুজিয়ে কৈছোঁ এই হৈছিল দিয়ক দাদা যিয়ে মানে গাৰ্লফ্ৰেণ্ড এই বঢ়িয়া বঢ়িয়া এই বেষ্ট থকা দেখোন নাই আপুনি এইবোৰ কি কৈছে মই তেওঁৰ জীয়েক নহয়তো ছেক্ৰেটাৰীহে তৌ যে নাজনা নহয় কথাবিলাক কোৱা নহয় ও বাইদেউ বেয়াজন আপো কি হেনে হেনে চেলকেৰি বাছত দিছিলা পিছে কওকচোন কিয় আহিলে দাদা কিবা প্ৰগ্ৰেমত বিচাৰিছে নেকি প্ৰগ্ৰেমত বিচাৰিটো আহিছোঁ ঠিক আছে মই দাদাক মাতি দিছোঁ আপোনালোক কিন্তু বৰ চিনি দেই কি ক'লাকে এষাৰ কলিজাটো ফাটি যাব যেন পাওঁ আই এই ধৈৰ্য ধৰ ফাইপে নেকি দাদা প্ৰগ্ৰেম কিন্তু ফাটাফাটি হ'ব এই ৰহাই আগতে লগ পাবা দিছোন ঐ ক'ত যাবা আপনি দা ও দাদা আপনি এর কথা নাচ না যাও এই গাড়িত কম ভাই গেলে ই কাপড় না ঘুরে কিয়া ভাই ওই আপনি দেখলি মিনিটে মিনিটে কাপড় ফলে থাকে এই দেখি তাক সবে সালকাইয়া বলি মাতে কি কয় চাবচোন চাব এই কেইবাৰ অহা যোৱা কৰিব আৰু ছেকেণ্ডত কাপোৰ ফলে আহি কেইটা এটাই আহি বহি থাকব আপুনি পাত্তাই নাপাব এই ই দেখোন বেলেগ বস্তু আই গুড মৰ্ণিং এভৰিবডি ক'ৰ পৰা গুড মৰ্ণিং আহোঁতে ঘৰৰ পৰা আহিলো ৰ'ব আমি ঘৰে মাৰিবে আহিলো আচ্ছা ও এখেত আমাৰ ভাবি এমেলে পুৰপুৰা মীৰা নমস্কাৰ নমস্কাৰ জিতলি মই সেই এমএলএ হৈ নাথাকো মিনিষ্টাৰ হয়তো খাটাম বঢ়িয়া দাদা ইলেকশ্যনৰ আগে আগে আপোনাক লৈ মই গান এটা লিখিম মল্লিকা নোট কৰি ৰাখা ও দেখছি দাদা আমাক এনে হাতে গায়ক লাগে খাটাং মিয়া 100% চিয়ৰ আপুনি চিন্তাই নকৰিব মোৰ গানত আপোনাৰ পিছে পিছে ৰাইজ দৌৰি থাকিব কথা নাই মই আগে আগে দৌৰিম দৃশ্যটো মোৰ চাবৰ বৰ মন গেছি দাদা এই চাবি ৰহাই বাইদেউ বাই মই এওঁক চিনাকি কৰি দিছোঁ এওঁ মিছ মল্লিকা চেৰাবুণ্ডী মোৰ ছেক্ৰেটাৰী নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ আমি প্ৰগ্ৰেম এটা পাতছো ৰাভা দিব বঢ়িয়া যাম তাৰিখটো কিমান আছে তাৰিখটো কিমান আছিলে তাৰিখটো বিজু মল্লিকা অঁ মাইকেলা ডাইৰেক্ট চোৱাচোন প্ৰগ্ৰেম বুক আছে নেকি ডায়েৰীটো অনা দুমাহে হ'ল এতিয়ালৈকে একোৱেই লিখা হোৱা নাই হয় নেকি বঢ়িয়া পাই যাব পাছে সেই গান ভাল হ'ব লাগব কথা নাই চিন্তা নকৰিব ফালি দিম ষ্টেজ হিলি থাকিব ভূমিকম্প আহিব নহয়ে দাদা গানে কপব আমাক কিন্তু ৰাভাংগীত লাগব পাই যাব চিন্তা নকৰিব
মোৰ স্বৰচিত কেইবাটাও ৰাভা সংগীত আছে গাই দিম পপ ষ্টাইল লাগে ৰক লাগে ক'লে দাদা ও আপনি নিজে রাভা সংগীত ওলাইছে দাদাই চব লিখে স্বৰজিত জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীত বৰগীত একোৱে বাকী নাই দাদাৰ ৰেটটোতো গমেই পায় কিমিয়াম 1.5 লাখ আৰু এটা কথা দাদাই গৈ পোৱাৰ লগে লগে আমাৰ এগ্ৰিমেণ্টৰ লিষ্ট এখন আছে এগ্ৰিমেণ্টৰ লিষ্ট মতে আপোনালোকে কামখিনি কৰি দিব জেনাই মই মাতি দি আছোঁ ৰ'ব নে কি কয় দাদা অঁ মাতি দিয়া মাতি দিয়া নাম্বাৰ 1 আয়োজকে গৈ পোৱাৰ আগতে ৰেষ্ট লোৱাৰ বাবে ভাল ৰুম এটা ব্যৱস্থা কৰি দিব আৰু ৰুমটো এচি হ'লে ভাল নাম্বাৰ 2 আয়োজকে জলপানৰ ব্যৱস্থা নিজৰ মতে কৰিলেও কথা নাই কিন্তু মঞ্চত উঠাৰ আগতে ব্লেক ডগ এটাৰ ব্যৱস্থা কৰে যে ব্লেক ডগ মানে ক'লা কুকুৰ অ' আছে মেলথৰ ঘৰত এটা ক'লা কুকুৰ আছে এই চিন্তা কৰিব নালাগে পাই যাব দিয়ক পাই যাব এই ৰ কৰা কুকুৰ তাতে কাম কি নহয় বেয়া নাপাব এইটো এটা ৱাইনৰ ব্ৰেণ্ডৰ কথাহে কৈছোঁ দাদাৰ মানে এইটো হেবিট এই হয় না অ' সেইটোহে সমস্যা হ'ল ৰ'ব আমাৰ তাতে গেলাহে পায় অ' দাদা এইটো আপোনাৰ দায়িত্বত থাকিল লগত আপুনিও থাকিব ময়ো থাকিম যাম এই কিবা এটা কৰিব লাগিব ৰ অঁ ডিনাৰৰ লগত কিন্তু লোকেল চিকেন আৰু নাইবা মটন দিলেও হ'ব আৰু লগতে লোকেল মাছৰ কাৰী চিন্তা নকৰিবা সেইবিলাক গাঁৱত পাম আৰু এটা কথা দাদাই কিন্তু প্ৰগ্ৰেম কৰোঁতে পানী নাখায় পানী নাখায় কিয়া নহয় মানে মোৰ গান গালে ডক্টৰে পানী খাবলৈ মনা কৰিছে তেতিয়াহ'লে পিয়া লাগিলে আঁতৰ হৈ থাকিব লাগিব দেখোন নহয় মানে ডাক্তৰে বিয়াৰ খাবলৈ কৈছে কিংফিচাৰ হ'লে ভাল হয় আৰু মল্লিকায়ো এইটো ব্ৰেণ্ড খাই ভাল পায় এই হ'ব চিন্তা নকৰব সিগলা মই মেনেজ কৰিম হাত অপান নে বেলেগ জম্বৰ শুনাই জম্বুটো অ' আপুনি কিন্তু নাজাকে নাথাকিব মইতো যাবই লাগিব যাব এওঁ মোৰ মেইন এৰেঞ্জাৰ হয় দৰকাৰ হ'লে তেওঁ দুই এটা গানো গাই দিব ঠিক আছে আপোনালোকে বহিব মই অলপ ব্যস্ত আছোঁ এটা ৰক গানৰ পেৰেডি কৰি আছোঁ ঠিক আছে বহিব দেই বাৰু বহিব এডভান্স কিবা এটা দিলে ভাল হয় অ' দাদা দিয়া কি এডভান্স অ' আপোনালোকৰ অক্সিজেনত আমাৰ দাদাই মিনিষ্টাৰ হ'লি আপুনি কিন্তু ছেক্ৰেটাৰী হ'ব লাগিব হ'ব বাৰু দীক্ষি দাদা এক গুলিত দুই চিকাৰ ঐ এডভান্সটো কিবা এটা কৰক বাৰু তুমি 5,000 আহি লোৱা চিন্তা নকৰিবা পৰদিনা মানে আহি মই তোমাক জব্দ কৰি অলপ দি যাম আৰু এগ্ৰিমেণ্টখনো সিদ্ধাই কৰিম অঁ বাৰু থেংক ইউ দাদা ও গায়কৰ পইচাখানি আমি ৰাইজে আপোনাকে আশা কৰছোঁ হা মোক আশা কৰছা হয় দাদা ইলেকশ্যনৰ কথা আছে দেখোন হইনা হ'ব তে আমি আহোঁ মল্লিকা থাকপিয়া পৰদিনা মানে আহিম কিন্তু চিয়'ৰ ভাল বাৰু বাই ঠিক আছে বাই ঐ জিতবা পাৰিম নহয় কি কয় দাদাই ও এইবাৰ ফাইনেল দাদা এই আমি থাকান্তে আপনি কি চিন্তাই নকৰব অ' ঘৰৰ আগত দৌৰি আছে ক'ব নছো দেই মোৰ মূৰত ৰাম টাঙোন মাল্লি যেন পাওঁ কি কয় দাদা আপুনি আমাৰ আদৰ্শ এইবাৰ ৰাভা দিব ফাটাফাটি হ'ব কালিক গেলে পোষ্টাৰ মাৰিমেই গড়ে মাৰি ফাটাফাটি ৰাভা দিব যৌ হ'ব যৌ
বাই 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 বাই